তলত দেখো এটু ভাঙি নাই ফুল সেট আছে আজিকালি নতুন ডিজাইনত ওলাইছে এবোৰ দিব পাৰে গিফটৰ কাৰণে গ্লাছৰ সেট আছে ইয়াৰ ভিতৰত এটু আপোনাৰ অনলি 140 ভিতৰত আহিব বিলাক পাই যাব টিপট ইয়াত আপোনাৰ কেটলি আছে ওয়ান পিস কেটলি আছে তাৰ বন্ধ হৈ যাওক এটু অফ হৈ গ'ল এটু অন হৈ গ'ল আকৌ প্লাস ইয়াত আপোনাৰ এটু কম্পাৰ্টমেন্ট আছে ইয়াত আপুনি মোবাইল ফোনো থব পাৰে সিস্টেম ৰে নাই ইয়াত মোবাইল ফোন তেনেকুৱা থৈ দিলে মানে কিমান কোয়ান্টিটি লিকুইডটো আছে এটু চাব পাৰিব বেছি আছে ন কম আছে তেতিয়া কম হলে আকৌ আপুনি ফিল আপ কৰি দিব পাৰিব ব্লেক সোপ ডিসপেন্সার বিলাক আছে তাত মানে আপোনাৰ শো নহয় বস্তু বিলাক এটু দি গম পোৱা নাই যায় কোয়ান্টিটি কিমান আছে নাই ইয়াত আপুনি দেখিবলৈও ধুনিয়া আৰু আপোনাৰ ইয়াত ডিসপ্লে হ'ব বস্তু 3 4 5 এনেকুৱা নাম্বাৰো আছে আপোনাৰ এবোৰ শিকিবও পাৰিব মানে অলপ হেৰি ডাইনোসৰ নিচিনা আপোনাৰ হেৰি বস্তু আপোনাৰ ৰাবাৰ হয় ৰাবাৰ নেকি কেনা হ্যাঁ এইটা রাবার হয় তলত দেখো এটু ভাঙি না যায় বস্তু আজিকালি ট্ৰে বিলাক বহুত ভাঙে ঘৰত কিন্তু এটু নতুন ডিজাইনৰ নতুন বস্তু এতিয়া লঞ্চ হৈছে আহিছে এটু আপোনাৰ কইলেন হট কেসো আছে কি বস্তু এটু আপোনাৰ এটা নতুন বস্তু আছে আপুনি ভাল চালে এটু ব্লেন্ডাৰ বুলি কয় আপোনাৰ কিবা মিক্স কৰিবৰ কাৰণে মিক্সিং কৰিবৰ কাৰণে হ্যান্ড ব্লেন্ডাৰ কিমান মান দাম হয় এইবিলাক এটু অনলি আপুনি বিশ্বাস নকৰিব অনলি মই 100 रुपीजত দি আছো তো গম পাইছে মই দোকানখন আপোনালোকক দেখুৱাই আছো আৰু ইয়াৰ প্ৰত্যেকটো বস্তুৱে আপোনাৰ মন পছন্দৰ হ'ব আৰু কেনেকৈ ইমান মানে ধুনিয়াকৈ খাপ খুৱাই সকলো বস্তুতেই প্ৰয়োজনীয় দাদা কেনেকৈ আপুনি মানে কেনেকৈ বস্তুবিলাক আনে সজাই থয় মই মানে অলপ মাৰ্কেটিং কৰি কিনি কিছুমান বস্তু মানে মই ধৰি লওক অলপ বাহিৰৰ পৰা মানে আনো মানে অলপ চাই মানে যোনটো মানে অলপ ভাল লগা বস্তুবিলাক যেনে মানে ইয়াত মানে সবে ভাল পাব মানে হেনেকা বস্তুবিলাক মই অলপ বাছি মানে অলপ ইউনিক প্ৰডাক্ট মানে যোনটো মানে চকুত লগা বস্তুবিলাক হেবোৰ মানে আনি কিনি থওঁ মানে কিছুমান এটা বস্তু এটা মই বস্তু দেখাব বিচাৰিছো এই বস্তুটো আপোনাৰ কিচেনৰ কাৰণে কিচেনত ইউজ হোৱা বস্তু এটু আপোনাৰ ইয়াত আপুনি 4 in 1 হয় ইয়াত আপুনি এটু ফাংশনতো কাটিং কৰিব পাৰে 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 এটু আপোনাৰ পটেটো কাটিং কৰিলে আপোনাৰ এটু চিপছৰ নিচিনা একদম পাতল খুৱাইছো এটু আপোনালোক চিনি পাইছে নাই মই নাজানো এটু চপাৰ বুলি কয় চপাৰ হয় আৰু ইয়াৰ দামটো কিমান ভেজিটেবল চপাৰ আপোনাৰ ইয়াত আপোনাৰ এটু 130 অনলি ইয়াৰ 130 কম দাম আমি দামটো কম পাইছো আৰু মোৰ ওচৰত এখন এটা মই বাক্সা দেখুৱাই দিছো আৰু দুইটা লুডুৱে আছে এখন লুডু আছে আৰু এফালে চেছ আছে গুটি যদি আছে এতিয়া আপোনালোকৰ ইয়াৰ দাম কিমান হ'ব এইখন এটু আপোনাৰ 180 ওচৰাচি আছে 10-20 টকা হলে মানে মই কৰি দিম এটু হেকু হেৰি নাই কিন্তু ৰেটটো মোৰ তাত একদম জেনুইন পাব তো এইখনেই হ'ল দোকান আৰু দোকানখনৰ নাম দাদাই দিয়া নাই কিন্তু আপোনালোকে আহিব দৰব থবৰ কাৰণে ইয়াত ফাৰ্ষ্ট এড বক্স কিবা ইমাৰ্জেন্সি কাৰণে বাচ্চাবিলাকৰ কিবা হৈ গ'ল হেতু কাৰণে ভালেমান কম্পাৰ্টমেন্ট দিয়া আছে এটা বহুত লাগতিয়াল বস্তু কিমান দাম ইয়াৰ আপোনাৰ প্ৰাইস মানে 220 ওচৰাচি এনে তো মুঠতে যিখন দোকানত আমি এতিয়া সোমাই আছো প্ৰত্যেকটো বস্তুৱে লাগতিয়াল চাই থাকিলে শেষেই নহ'ব প্ৰত্যেকটো বস্তুৱে জামিতি চালো আমি কিবা কাৰ্ড চালো পাউচ চালো বা মিক্সিং চালো বা কিচেনৰ গোটেই বস্তুখিনি পাৰা আৰু বিভিন্ন ধৰণৰ গিফ্টবিলাক বেট বল পিগি বেংক গোটেইখিনি পোৱা যায় গতিকে এইখনে হ'ল দাদাৰ দোকানখন তো দাদা ধন্যবাদ ভাল লাগিলে না আপোনাৰ হয় মোকো বহুত ভাল লাগিলে আপোনালোক আহিলে চালে বস্তুবিলাক আকৌ মোৰ মানে আৰু আপোনাৰ থ্ৰু দি আৰু বেলেগো চাব তেতিয়া আকৌ আচ্ছা আপোনাৰ নাম্বাৰটো মই স্ক্ৰীনত দিব পাৰিম নেকি যাতে কোনো ফোন কৰি নিশ্চয় দিব পাৰিম তো দাদাৰ নাম্বাৰটো মই স্ক্ৰীনত দি দিম আৰু আপোনালোকে ফোন কৰি সুধিব পাৰিব যে সেই বস্তুবিধ আছে নে নাই আৰু মই ভাবোঁ বস্তুবিধ আপোনালোকে পাবই কিন্তু হ'লেও এবাৰ মই স্ক্ৰীনৰ নাম্বাৰটো দি দিম যে আপোনালোকে ফোন কৰি সুধি ল'ব পাৰিব এখন ভাল দোকান প্ৰয়োজনীয় বস্তু পোৱা এখন দোকান জয় কাকপথাৰ ধন্যবাদ জয় অসম জয় জুবিন দা